নমস্কাৰ বন্ধুসকল, ৱেলকাম টু আৱাৰ চেনেল ৰনি ব্ৰাদাৰ্ছ। দুৰ্গা পূজা উপলক্ষে বুলি পুনৰ কমেডি ভিডিঅ' এটা লৈ আহিছোঁ। তো আশা কৰোঁ আপোনালোকে কমেডি ভিডিঅ'টো ভাল পাব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে ইমান শ্বেয়াৰ কৰক, কাৰণ দুৰ্গা পূজা নতুন ভিডিঅ' লৈ আহিছোঁ, নতুন ভিডিঅ' আৰু বহুত দিনৰ মূৰত আজি আকৌ আহিলোঁ আমি দুয়োটাই লগ হৈ। ব্যস্ততাৰ মাজত মানে কি ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। চ' বৰ্তমান আজিৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'। আৰু এটা কথা কওঁ, সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ মৰম পাই আমি আমাৰ চেনেলৰ 1K ছাবস্ক্ৰাইবাৰ বৰ্তমান আপোনালোকে যিমান পাৰিলে ইমান শ্বেয়াৰ কৰিলে আমাৰ চেনেলটো 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল। আৰু শ্বেয়াৰ কৰিব আৰু নতুন ছাবস্ক্ৰাইবাৰ পালে থাকিলে আমাৰো মনটো ভাল লাগিলে। এতিয়া আমি নতুন আকৌ ভিডিঅ' আপোনাক দি কিনে এণ্টাৰটেইনমেণ্ট কৰিব পাৰোঁ আপোনালোকক। ধন্যবাদ। চ' ভিডিঅ'টো চাওক, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। কৃষ্ণ पेपर की बोल নহয় বা কথা এটা শুন না। की बाबा चिल्लाए तो बाप मर गेल की की बोलेला बोल ওই বা পূজা আই গেল না, হাঁস আর মুরগি খাব লাগে না বা, কিন্তু মুরগি নাইখে সুধা পাখি গিলা আহে। तो की अकल मुर्गी खाब लगे नी आलू चोखा खा हमें आलू चोखा नहीं खाओ, उल्लू घरे मुर्गी आहे जा ले आन दे। हाँ तो आलू घरे मुर्गी हो ना तो के फ्री दे तो इतना बनास पले पैसा की की करे है। की बोले तो बनास के हिसाब लगे तो के तोर माई के साड़ी काजल लिपस्टिक आईलिना एगला लेके तोर माई के पेट नहीं भरलो हैं और तोर के की मुर्गी की खोस लगो दोनों के आलू चोखा खुआबो दोनों के सबका मुर्गी हांस खाबे और हम आलू चोखा खाब नहीं खाब। हम क्या पैसा दे हम एक मुर्गी आन के अकले खाब, काकू नहीं देव। की बोले तो के पैसा लगे तो के आगे गिले ना बोले ले ना ले काट ले तोर माई के मोबाइल लगे फ्रिज लगे टीवी लगे की लगे ले लेबे और तोर एक पिस्टल हो ना और एक पिस्टल ले लेबे। हमें इगला नहीं जाने, हमें लगे तो लगे, हमें जाही। हाँ हाथ मुर्गी खाबे तनी हाथ मुर्गी खाबे माय बेटा मिलके दोनों हमके खा हमके नहीं आलू की करे है ना একো নাই, হাঁসগিলা দেখেন এগুলা গোটেই হাঁসগিলা নিকলি যায়। এখন দুর্গা পূজার সিজন নহয় জানো, হাঁসগিলা যদি এখন আমি ভালসে নাই দেখব না দুর্গা পূজা সব চাফা হৈ যায়, গম পায় নাকি? সেইকাৰণে ভাবি আমি হাঁস কেইটামান বেচিব নেকি। তাকে মানুষ তো পাবে যদি একটা দেখবেচোন একটা হাঁসে 400 না 300 মানে দিয়ে দেবে। এখন দুর্গা পূজার সিজন হয়, দিয়ে দেবে 300-400 কি 400-300 হতে একটা কাউ নাখে কি ভাবে এনে রে? হ্যাঁ हाँ ए নাই একো নাই ভাবি হেৰি কাইল আনি নাই থাকবো মানে আনি দুনো বুঢ়া বুঢ়ী এদিকে যাবে। তো গাঁৱৰে মানুষ কি নাই তো একটা কাম করবে না, তই অলপ মন করবে আজ না যাবা বড় কাইল যাব, তই অলপ মন করবে মানে চোর এখন পূজা সিজন হয় জানো। हाँ করবে খালি ठीक है তো যা। हाँ ठीक है जब आज घरे क्यों ना के आज एक खत्म बाय बाय टाटा गुड बाय गया। কোন কি নিছ তাই কে লাগে তই এটা মাই থৈ পাৰ কি
এ ভগবান তুই আমার হাত চোখ দিলি এ মাই তো হেনে একবার বললে হেন তোকে একটা ফ্রি দিতলি না এ মানে নাই মানে কি কি হলো মানে তুই মানে তুই আমার হাত তুই কাহে গেলি আমার হাঁসটাকে মানে ই মানুষ নাই থাকা অবস্থায় চোর করে নেলে 10 মানে কি 300-600 টাকা দিয়ে কিনলে নোৱাৰি হাঁস চোর করে নেলে চিন নাই পায় হ্যাঁ কি